নমস্কাৰ বন্ধু বান্ধৱীসকল 2020 বৰ্ষত যিসকলে HSLC পৰীক্ষা দিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আছে। তো ভাল খবৰটো জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক আৰু যদিহে আপুনি আমাৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ দবাই দিয়ক যাতে আমি যেতিয়া ভিডিঅ' আপলোড দিওঁ তো তেতিয়াই আপোনাৰ ফোনত নটিফিকেশ্যন পাই যায়। বন্ধুসকল আপোনালোকৰ যদি এইবাৰ HSLC পৰীক্ষাৰ ৰিজাল্ট বেয়া হয় তেতিয়াহ'লে ইমান টেনচন কৰিব দৰকাৰ নাই, কাৰণ সেৱা বৰ্ডৰ পৰা এটা নতুন ভাল খবৰ লৈ আহিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ইয়াত কোৱা হৈছে বন্ধুসকল, কোনোবা ৰিজাল্ট যদি বেয়া হৈছে তেনেহ'লে কৰিব পাৰিব ৰিচেকিং। অৰ্থাৎ যদি ছাত্ৰজনে ফাৰ্ষ্ট ডিভিজন পাব লাগে পাইছে ছেকেণ্ড ডিভিজন, আৰু যদি ছাত্ৰজনে ছেকেণ্ড ডিভিজন পাব লাগে পাইছে ফেল মাৰ্ক, তেতিয়াহ'লে কৰিব পাৰিব ৰিচেকিং। মানে কথাটো হ'ল যে যদি ছাত্ৰজনে এনচাৰ কৰি আহিছে 70 মাৰ্কৰ আৰু পাইছে যদি 40 মাৰ্ক, মনত যদি কিবা সন্দেহ ভাৱ থাকে তেনেহ'লে কৰিব পাৰিব ৰিচেকিং। তো কেনেকৈ কৰিব লাগিব ৰিচেকিং জানো আহক। আৰু এইবাৰো প্ৰত্যেকবাৰৰ নিচিনা অনলাইন যোগে মেট্ৰিক পৰীক্ষাৰ উত্তৰ বহীৰ ফটোকপি আৰু পুনৰীক্ষণৰ সুবিধা সেৱাৰ। বন্ধুসকল, সেৱাৰ পৰা এটা ঘোষণা আহিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত পৰীক্ষাত নিজৰ ফলাফলক লৈ সন্তুষ্ট নোহোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইবাৰ অনলাইন যোগে নিজৰ উত্তৰ বহী পৰীক্ষা কৰাৰ সুবিধা প্ৰদান কৰিছে সেৱাই। আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে সেৱাৰ অনলাইন পোষ্টেল ৱেবছাইটলৈ গৈ এপ্লাই ফৰ ৰিচেকিং অৰ ফটোকপি লিংকত ক্লিক কৰিব লাগিব। উত্তৰ বহী পুনৰীক্ষণৰ বাবে আবেদনৰ পৰীক্ষাৰ ফলাফল ঘোষণা 12 দিনৰ ভিতৰত কৰিব লাগিব। আৰু বন্ধুসকল, এইটো কাম পৰীক্ষা ৰিজাল্ট ঘোষণাৰ 12 দিনৰ ভিতৰত কৰিব লাগিব। ইয়াৰ পিছত আছে বন্ধুসকল, প্ৰতিটো বহী পুনৰীক্ষণৰ আবেদনৰ বাবে প্ৰতিখন বিষয়ৰ বাবে অনলাইন যোগে 350 টকাকৈ আদায় দিব লাগিব বুলি সেৱাই প্ৰকাশ কৰিছে। বন্ধুসকল, আপোনালোকে পুনৰীক্ষণৰ বাবে 350 টকাকৈ অনলাইন আদায় দিব লাগিব। আনহাতে সেৱাৰ ফালৰ পৰা প্ৰকাশ কৰা মতে উত্তৰ বহী পুনৰীক্ষণ কৰা মানে পৰীক্ষাৰ উত্তৰ বহী পুনৰ মূল্যাংকন নহয়। আনহাতে পৰীক্ষাৰ উত্তৰ বহী গুৰুত্বপূৰ্ণ তথ্য হোৱাৰ বাবে এই তথ্য জনাৰ অধিকাৰ আইন 2005 অন্তৰ্ভুক্ত নহয়। যদিও ইয়াৰ ফটোকপিৰ বাবে আবেদন কৰা ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰনেট মাধ্যমেৰে নিজৰ উত্তৰ বহী আৰু পুনৰীক্ষণ কৰাৰ পাছত বহীৰ স্কেন কপি লাভ কৰিব পাৰিব। উত্তৰ বহীৰ ফটোকপি লাভ কৰিবলৈ হ'লে 550 টকাকৈ অনলাইন যোগে আদায় দিব লাগিব। বন্ধুসকল, যদি আপোনালোকে বহীৰ ফটোষ্টেট কপি চাব বিচাৰে তেনেহ'লে 550 টকাকৈ অনলাইন যোগে আদায় দিব লাগিব। উত্তৰ বহী পুনৰীক্ষণৰ সময়ত মুঠ প্ৰাপ্ত নম্বৰ পুনৰ গণনা কৰিব পৰা যাব। নম্বৰ দিবলৈ পাহৰা, প্ৰশ্নোত্তৰ ভুলকৈ নম্বৰ দিয়া আদি দিশবোৰ পৰ্যবেক্ষণ কৰিব পৰা যাব। উত্তৰ বহী পুনৰীক্ষণৰ আবেদন কৰাৰ 30 দিনৰ ভিতৰত ছাত্ৰ অথবা ছাত্ৰীগৰাকীয়ে নটিফিকেশ্যন যোগে ইয়াৰ বিষয়ে সেৱাৰ তৰফৰ পৰা জনোৱা হ'ব বুলি উল্লেখ কৰা হৈছে। পৰৱৰ্তী সময়ত যদি মাৰ্কশ্বিট কিবা সলনি হয় প্ৰকৃত মাৰ্কশ্বিট জমা দি নতুন মাৰ্কশ্বিট নিব লাগিব। মানে বন্ধুসকল, সেৱাৰ তৰফৰ পৰা 30 দিনৰ ভিতৰত আপোনালোকক এটা নটিফিকেশ্যন দিব। যদি আবেদন কৰা, যদি আবেদন নকৰা নিদিয়ে, মানে আবেদন কৰিলেহে নটিফিকেশ্যন আহিব সেৱাৰ তৰফৰ পৰা 30 দিনৰ ভিতৰত। আৰু বন্ধুসকল, যিদিনা মাৰ্কশ্বিট দিব, ৰিজাল্ট দিয়াৰ দিনাটো মাৰ্কশ্বিটো দিব, সেইদিনা আপোনাৰ যদি মাৰ্কশ্বিটখন নম্বৰত কিবা উল্টা পুল্টা ভুল হয় আপোনালোকক এখন নতুন মাৰ্কশ্বিট দিব আৰু আপোনালোকে পুৰণি মাৰ্কশ্বিটখন জমা দিব লাগিব। তো বন্ধুসকল, এইখিনিয়ে। যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব পাৰে আৰু হোৱাটছআপত অলপমান ভিডিঅ'টো লিংকটো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টোৰ, আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবা, এটা লাইক কৰি দিবা। পুনৰ লগ পাম। জয় আই অসম।